হেল্ল' মিষ্টাৰ দত্ত। কেনেকুৱা বাৰু ঠিক আছে, এটা কাম কৰা নহ'লে তুমি এবাৰ আমাৰ ইয়ালৈকে আহি যোৱা, বহি পেলাই ইয়াতে ধুনীয়াকৈ কথা পাতি লওঁ। বাৰু ঠিক আছে, ৰাখিছোঁ। আজি বোলে কিবা কামত ধৰা দিছে? অলপ লাজ লগা নাই? লাজ লগা নাই অলপ? কিয় এতিয়াও কিয় বুলি সুধিছা মোক? মই হ'ব লাগিছিল, ঘৰৰ পৰা ওলাবই নোৱাৰিলে। তই যে কি কৰি আছ? তই আহিবৰ পৰা মোক বহিবলৈ শান্তিয়ে দিয়া নাই। তই মোক বৰকৈ কৈছ নহয়, তোৰ কথাটো কৈ দিম নি মা? মোৰ কি কথা? তই যে গণিতত যে 50 8 পাইছিলি, এইটো কোনে ক'ব এইটো? আমাৰ পৰিয়ালটো বহুত ভালদৰে চলি আছিলে। কেনেকৈ হ'ব পাৰে এইবিলাক? মই ইমান দিনৰ পৰা এইটো কোম্পানীৰ কাৰণে লাগি আছোঁ, পুৰা 6 মাহৰ পৰা এইটো প্ৰজেক্টৰ কাৰণে কাম কৰি আছোঁ। আৰু ইহঁতক আমাৰ যিখিনি প্ৰেজেণ্টেশ্যন আমি দিছিলোঁ, যিমানখিনি প্ৰজেক্ট আছিলে, গোটেই ফাইলটো ছেম এজ ইট ইজ সিহঁতৰ লগত মেটচ কৰিছে। ইমানখিনি মেটচ কেনেকৈ হ'ব পাৰে? ময়ো গম পাইছোঁ, ইয়াত নিশ্চয় কিবা এটা খেলি মেলি আছে। ইহঁতে গোটেই ডাটাবিলাক মোকো খুজিছিল, কিন্তু মই নিদিলোঁ। সেইকাৰণে হয়তো ইহঁতে গোটেই ডাটাবিলাক চুৰি কৰি IT চলিউশ্যনত বিক্ৰী কৰি দিলে। এইটো প্ৰজেক্টৰ কাৰণে আমি 100% লাগি দিছোঁ। ইমানখিনি কষ্ট কৰাৰ পিছতো আজি সিহঁতে অকণমান পইচাৰ কাৰণে সিহঁতে ডাটাবিলাক বিক্ৰী কৰি দিছে। জব গুচি গ'ল মোৰ হাতৰ পৰা। বছে মোক কিমান গালি শুনাইছে, কৈছে আজিৰ পৰা কামত আহিব নালাগে। একো নাই, চিন্তা কৰিব নালাগে। তুমি এনেও বেলেগ 4 বছৰৰ পৰা মই এইটো কোম্পানীত কাম তুমি এনেও বেলেগ কোম্পানীত কাম পাবা, চিন্তা কৰিব নালাগে তুমি। জবটো গুচি যোৱাৰ পিছত মই ৰেগুলাৰলি ড্ৰিংক কৰিব আৰম্ভ কৰিলোঁ। টেনশ্যন হৈছে জানানে, কোম্পানীৰ পৰা মোক ওলাই দিছে। বহুত ডাঙৰ টেনশ্যন হৈ আছে।
এই নাবে তুই গাড়ি চলাই যাব লাগিব চাবিটো ক'ত আছে এইবোৰতে আছে পাৰিবি না পাৰিম পাৰিবি নোৱাৰিম ঠিক আছে মই এইখিনি খাব লাগিব এই একো নাই পাৰিব জানো ঠিক আছে ভালকে যাবা হা হেল্ল' হয় কোনে কৈছে হেল্ল' ৰ'ব মই মাক দি আছোঁ ৰ'ব মা অ' মা কোনোবাই ফোন কৰিছে নাচোন মা কোনোবাই ফোন কৰিছে ফোন কৰি আছোঁ বুজি পোৱা নাই হেল্ল' ক'ত যোৱা মা তাতে এক্সিডেণ্ট হৈ গ'ল বাবু মানে কিতাপবিলাক পঢ়াই নাই মানে টিফিন বনাবই আছে আহি পাব এতিয়া বাবু বাছ আহি পাবৰ হ'ল বাবু ৰবা পানী বটলটা দেখোন নললাহে পুত্ৰ চিনেমা চাবলৈ যায় মই বুকখন কপি আছোঁ সেই পৰুৱা কৰি পুত্ৰ চিনেমা চাবলৈ যায় তই মই মোৰ নিজৰ মাইণ্ডটোকে ষ্টেবল কৰিব পৰা নাছিলোঁ Твой телефон говорит, эй, Алло. хозяин. বাইদেউ এই ভাত খাব মাতিছে নহয় মায়ে ভাত খাব মাতিছে Что тебя я не предупредил? কি করে দিলে মুখখন গোটেই চাব নোৱাৰা কৰিলে মাজনী কোনে কৰিলে এইবোৰ বাবুক দেখিছানে এইবোৰ কি কৰি দিলে মোৰ মুখখন এইবোৰ কৰি আছে ভাত বাঢ়ি দিছো হাত মুখ ধুই আহ কেতিয়া দিয়া শুনক কাৰেণ্টৰ বিল আহিছে মোৰ হাতত একেবাৰে পইচা নাই আপুনি কি কৰে কৰক কিমান টকা আহিছে 50 টকা কি কৰে কৰক আৰু
তো এনেকুৱা বহুতখিনি প্ৰব্লেম হ'ল এতিয়া ঘৰখনত মই গুৰুত্বই দিয়া নাছিলোঁ আচ্ছা আচ্ছা বাৰু বাদ দিয়া এইবোৰ তুমি প্ৰজেক্ট এটাৰ কথা কৈছিলা কোৱাচোন কেনেকুৱা কি প্ৰজেক্ট কোম্পানীৰ প্ৰজেক্টটো হাতত লৈছোঁ হয় বহুত হেভি প্ৰজেক্ট হয় গতিকে তুমিও যিহেতু এনেই আছা তুমি মোক অলপ হেল্প কৰা দুয়োটাই প্ৰজেক্টটো কৰিলে বহুত ধুনীয়াকৈ আগবাঢ়ি যাব ঠিক আছে দুইটাই মিলি পেলাই কৰিলে নিশ্চয় আগবাঢ়িম কামটো আগবাঢ়িব কেতিয়াৰ পৰা হ'ব আমি জানুৱাৰী মানৰ পৰা ষ্টাৰ্ট কৰি দিওঁ জানুৱাৰীৰ পৰা অঁ চাৰ্টটো দিয়াচোন মোৰ ক'ত যায় এটা প্ৰজেক্ট এটা আহিছে এই প্ৰজেক্টটোৰ কামটোৰ কাৰণে যাব লাগে গধূলি আহি পেলাই কৈ আছোঁ ৰ'বা কি হয় দিয়ক নহ'লে মই ভাতকেইটা মাৰোঁ দিয়া জলদি কৰা এই যাওঁ দিয়া দেৰি হৈছে 8টা বাজিলে ভাত হ'ল হ'লে আৰু কি কামটো হ'ল কামটো হ'ল কালিৰ পৰা কাম ষ্টাৰ্ট হ'ব ভগৱানে যে চকু মেলি চালে ল'ৰা ছোৱালীকেইটা মই কষ্ট পালে নে মা মই টিউচনৰ ফিজ দিব লৈছোঁ হ'ব দিয়া মই কালি দি পঠাম বাবু আহাচোন এইফালে আহা এইবাৰৰ পৰা কিবা যদি লাগতিয়াল বস্তু থাকে বহি কিতাপ মোক ক'বা যিকোনো মাদক দ্ৰব্য বা সুৰা কেতিয়াও কোনো প্ৰব্লেমৰ সলিউশ্যন হ'ব নোৱাৰে জীৱনত বহুতো বাধা বিঘিনি আহে কিন্তু মাদক দ্ৰব্য আৰু কোনো ৰাগিয়াল বস্তুক আঁকোৱালি লোৱাটো কোনো সলিউশ্যন নহয় যিমানে আপুনি প্ৰব্লেমৰ পৰা আঁতৰি থাকিব বিচাৰিব সিমানে প্ৰব্লেমে আৰু দুগুণে আপোনাক হেঁচি ধৰে চ' যিমান পাৰে প্ৰব্লেমবোৰ ফেচ কৰিবলৈ চেষ্টা কৰক আৰু সমাধান কৰিবলৈ চেষ্টা কৰক যদিহে ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ